মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 4ৰ ইংৰাজী পাঠ্যপুথিৰ শেষৰটো লেচন এ ভিজিট টু শিৱসাগৰ এই লেচনটোক সম্পূৰ্ণকৈ ব্যাখ্যা কৰি দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাবা আৰু এতিয়ালৈকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। তো এতিয়া লেচনটো পঢ়িবলৈ আৰম্ভ কৰিছোঁ। এ ভিজিট টু শিৱসাগৰ, শিৱসাগৰলৈ যাত্ৰা বা শিৱসাগৰ ভ্ৰমণ। ইয়াত তলত 4খন পিকচাৰ দিয়া হৈছে। প্ৰথমখন পিকচাৰ হ'ল এখন জুৰ, যাক আমি অসমীয়াত চিৰিয়াখানা বুলি ক'ম। দ্বিতীয়খন পিকচাৰ হ'ল ৰংঘৰৰ পিকচাৰ হয় এখন। তৃতীয়খন পিকচাৰ হ'ল কামাখ্যা টেম্পল অৰ্থাৎ কামাখ্যা মন্দিৰ, আৰু চতুৰ্থখন পিকচাৰ হ'ল তাজমহলৰ। আস্ক ইয়ৰ ফ্ৰেণ্ড, তোমাৰ ফ্ৰেণ্ডজনক সুধিব দিছে। ইয়াত যি এই ABC এইবোৰ কুৱেশ্যন দিয়া আছে, এই কুৱেশ্যনবোৰক তোমাৰ ফ্ৰেণ্ডজনক সুধিব দিছে। হুইচ অফ দিছ প্লেচেছ হেভ ইউ ভিজিটেড? এই যি ওপৰত জেগাবোৰ দিয়া আছে, সেই জেগাবোৰৰ ভিতৰত তুমি কোন জেগালৈ গৈছা? তো সেইটো তুমি তোমাৰ ফ্ৰেণ্ডজনক সুধিব লাগিব। বিটো দিয়া আছে হোৱাট ডিড ইউ চি দেয়াৰ? তুমি যে তালৈ গৈছিলা, কি দেখা পাইছিলা? তো সেইটোকো সুধিব দিছে। তাৰপিছত চিট দিয়া আছে শুড উই ভিজিট ছাচ প্লেচেছ? আমি এনেকুৱা ধৰণৰ জেগালৈ যাব লাগেনে বা যোৱাটো উচিত নে? তো সেইটো সুধিছে। মানে এইবোৰ কুৱেশ্যন তোমাৰ ফ্ৰেণ্ডজনক সুধিব লাগিব। নাও এতিয়া লেটছ ৰিড এবাউট ৰমেন এণ্ড ৰীতাছ ট্ৰিপ টু শিৱসাগৰ। এতিয়া অহা বুলি কৈছে ৰমেন আৰু ৰীতাৰ শিৱসাগৰ যাত্ৰাৰ বিষয়ে পঢ়োঁ। ডিউৰিং দেয়াৰ লাষ্ট ছামাৰ ভেকেশ্যন, সিহঁতৰ শেষৰটো গৰম বন্ধৰ সময়ত। ছামাৰ ভেকেশ্যন মানে গৰম বন্ধ। লাষ্ট ছামাৰ ভেকেশ্যন কৈছে মানে শেষৰটো গৰম বন্ধত। ৰিড এ ভিজিট টু শিৱসাগৰ। এ ভিজিট টু শিৱসাগৰ এই লেচনটোক পঢ়িব দিছে। ৰমেন এণ্ড হিজ ছিষ্টাৰ ৰীতা ৱে ইগাৰলি ৱেইটিং ফৰ দেয়াৰ ছামাৰ ভেকেশ্যন। ৰমেন আৰু তাৰ ছিষ্টাৰ ৰীতা, সিহঁত দুয়োজনে বহুত হেঁপাহেৰে বাট চাই আছিল সিহঁতৰ গৰম বন্ধৰ বাবে। দেয়াৰ পেৰেণ্টছ হেড প্ৰমিছ, সিহঁতৰ মাক দেউতাকে প্ৰতিশ্ৰুতি দিছিল টু টেক দেম, লৈ যাবলৈ কাৰণে টু শিৱসাগৰ, শিৱসাগৰলৈ লৈ যাবৰ বাবে মানে প্ৰতিশ্ৰুতি দিছিল। দ্য ট্ৰিপ উড টেক আৰাউণ্ড 7 hours বাই বাছ ফ্ৰম গুৱাহাটী। সেই যাত্ৰাটোত গুৱাহাটীৰ পৰা বাছেৰে গ'লে 7 ঘণ্টামান লাগিব বুলি কৈছে। এট লাষ্ট, অৱশেষত কি হ'ল, সিহঁতৰ সেই জাৰ্ণি বা ভ্ৰমণৰ সেই দিনটো আহিল। দে বৰ্ডিড এ বিউটিফুল ৰেড STC বাছ। সিহঁতে এখন ধুনীয়া ৰঙা কালাৰৰ STC বাছত উঠিছিল। অন দ্য ৱে, সিহঁতৰ পথত দে ক্ৰছ মেনি টাউনছ, বহুতো টাউন পাৰ হৈ গৈছিল, এণ্ড ভিলেজেছ, আৰু বহুতো গাঁও পাৰ হৈ গৈছিল। দে অলছ' ক্ৰছ দ্য ফেমাছ কাজিৰঙা নেশ্যনেল পাৰ্ক। সিহঁতে বিখ্যাত কাজিৰঙা নেশ্যনেল পাৰ্কো পাৰ হৈ গৈছিল। দে চ' ভাষ্ট এণ্ড বিউটিফুল গ্ৰীণ টি গাৰ্ডেনছ। সিহঁতে দেখা পাইছিল এক বিশাল আৰু ধুনীয়া সেউজীয়া টি গাৰ্ডেনছ অৰ্থাৎ চাহৰ বাগানবোৰ। এণ্ড ফেডি ফিল্ডছ, ধাননি পথাৰবোৰ। অন দ্য ৱে, সিহঁতে যোৱা পথত। এণ্ড লাভ ডেম, আৰু এইবোৰক চাই সিহঁতে ভাল পাইছিল। ইট ৱাজ 4 o'clock when their bus arrived at শিৱসাগৰ। সিহঁতে যেতিয়া শিৱসাগৰ পাইছিল তেতিয়া 4টা বাজিছিল। Their uncle and aunt were waiting at the bus station to receive them. সিহঁতৰ খুৰাক আৰু খুৰীয়েকে বাছ ষ্টেচনতে ৰখি আছিলে সিহঁতক ৰিচিভ কৰিবৰ কাৰণে, মানে সিহঁতক তাৰ পৰা ঘৰলৈ লৈ যাবৰ কাৰণে। Their holiday had begun. সিহঁতৰ যি ছুটিৰ দিন আৰম্ভ হৈ গৈছিল। They were very happy. সিহঁতে বহুত সুখী আছিল। They had seen pictures of the শিৱদৌল and the বৰপুখুৰী in newspapers and magazines. সিহঁতে শিৱদৌল আৰু বৰপুখুৰীৰ পিকচাৰবোৰ বা ফটোবোৰ চাইছিল ক'ত?
নিউজ পেপাৰত আৰু মেগাজিনবোৰত বাট কিন্তু ইট ৱাজ ছ' ডিফাৰেণ্ট কিন্তু এইটো বহুত ডিফাৰেণ্ট আছিল বুলি কৈছে বা বেলেগ আছিল টু বি ষ্টেণ্ডিং ইন ফ্ৰণ্ট অফ দেম সিহঁতৰ কাষত থিয় হৈ থাকোঁতে বা ওচৰৰ পৰা চোৱাটো অলপ বেলেগ আছিল যেনেকৈ সিহঁতে নিউজ পেপাৰ বা মেগাজিনছত দেখা পাইছিল তাতোকৈ অলপ বেলেগ আছিল বুলি কৈছে দে গট ভিজি টেকিং ফটোগ্ৰাফছ অফ দ্য শিৱদৌল দ্য বিষ্ণুদৌল এণ্ড দেৱীদৌল অন দ্য বেংক অফ শিৱসাগৰ বৰপুখুৰী শিৱসাগৰ বৰপুখুৰীৰ পাৰতে যি দেৱীদৌল বিষ্ণুদৌল শিৱদৌল এইবোৰ আছে সেইবোৰৰ ফটো লোৱাত সিহঁতে ব্যস্ত হৈ গৈছিল দে ৱে আমেজড সিহঁতে অবাক হৈ গৈছিল বা আচৰিত হৈ গৈছিল টু চি দ্য বিউটিফুল ৰংঘৰ ধুনীয়া ৰংঘৰখন দেখি পেলাই অন দেয়াৰ ৱে টু জয়সাগৰ সিহঁতে যেতিয়া জয়সাগৰলৈ গৈ আছিল লং এগো বহুত দিনৰ আগত দ্য কিংছ এণ্ড দেয়াৰ কৰ্টিয়াৰ্ছ ৰজাসকল আৰু সিহঁতৰ যি ৰাজসভাৰ মন্ত্ৰীসকল আছিল সিহঁতে হেড ৱাটছ সিহঁতে চাইছিল গেমছ এণ্ড স্পৰ্টছ খেল ধূল চাইছিল ডান্সেছ নৃত্যবোৰ চাইছিল এণ্ড ফাইটছ যুদ্ধ লগাবোৰ চাইছিল ফ্ৰম দিছ মনুমেণ্ট এই স্মৃতিচিহ্নৰ পৰা বা এই ৰংঘৰৰ পৰা বুলি কৈছে ৰমেন এণ্ড ৰীতা অলছ' স্পেণ্ড ছাম টাইম ৰমেন আৰু ৰীতাও অলপ সময় কটাইছিল এট দ্য ৱাণ্ডাৰফুল তলাতল ঘৰ এই তলাতল ঘৰত বুলি কৈছে তলাতল ঘৰত ৰীতা আৰু ৰমেনো অকণমান সময় কটাইছিল দে ছেট অন দ্য বেংকছ অফ দ্য বিউটিফুল জয়সাগৰ টেংক সিহঁতে বহিছিল ক'ত বহিছিল অন দ্য বেংকছ অফ দ্য বিউটিফুল জয়সাগৰ টেংক এই ধুনীয়া জয়সাগৰ পুখুৰীৰ পাৰতে গেজিং এট ইটছ ভাষ্টনেছ ইয়াৰ যি বিশালতা সেই বিশালতাক লাগি চাই বহি আছিল দেয়াৰ আংকল নেৰেটেড সিহঁতৰ আংকলে বা খুৰাই বৰ্ণনা কৰিছিল টু দেম সিহঁতক বৰ্ণনা কৰি কৈছিল দ্য ষ্টৰি অফ জয়মতীৰ কাহিনীৰ কথা বৰ্ণনা কৰিছিল সিহঁতৰ আগত এণ্ড দ্য ফেমাছ কিংছ আৰু বিখ্যাত ৰজাবিলাকৰ কথা বৰ্ণনা কৰিছিল অফ দ'জ ডিষ্টেণ্ট ডেইজ সেই পুৰণি দিনবোৰৰ ৰজাবোৰৰ কথা দে ফেল্ট ডেট দে ৱে লিভিং ইন দ্য পাষ্ট সিহঁতে এনেকুৱা অনুভৱ কৰিছিল যে সিহঁতে পাষ্টত অৰ্থাৎ অতীতত জীয়াই আছে দ্য নেক্সট ডে পিছৰ দিনা দে ভিজিটেড চৰাইদেউ সিহঁতে চৰাইদেউত গৈছিল অন দ্য ৱে সিহঁতৰ পথত দে ষ্টপ সিহঁতে ৰখিছিল এট গড়গাঁৱত ৰখিছিল টু চি দ্য কাৰেংঘৰ কি চাবলৈ কাৰণে কাৰেংঘৰ চাবলৈ কাৰণে ৰখিছিল ৰয়েল পেলেচ বুলি কৈছে মানে ৰাজবংশীয় মেহেল বুলি ক'ব লাগিব দেয়াৰ তাতে কাৰেংঘৰ চাবলৈ কাৰণে ৰখিছিল গড়গাঁৱত চৰাইদেউ ইজ এ চেক্ৰেট প্লেচ চৰাইদেউ এখন কি হয় পবিত্ৰ জগা হয় ৱেৰ য'ত দ্য আহোম ৰয়েলছ ৱেৰ লেড টু ৰেষ্ট ইন দ্য মৈদামছ চৰাইদেউ এখন পবিত্ৰ জগা হয় য'ত আহোম ৰাজবংশৰ বা ৰজাসকল যেতিয়া মৰিব বা সিহঁতৰ বংশৰ যোনে মৰিব তো তেতিয়া সেই চৰাইদেউৰ মৈদামছত শেষৰ বাবে ৰখা হৈছিল অন দ্য নেক্সট ডে পিছৰ দিনা দে ভিজিটেড দ্য দৰগাহ অফ আজান পীৰ সিহঁতে আজান পীৰৰ দৰগাত ভিজিট কৰিছিলে পিছৰ দিনা ইট ইজ এট দিখৌমুখ আৰু আজান পীৰৰ এই দৰগাহটো ক'ত আছে বুলি কৈছে দিখৌমুখত এবাউট 30 কিলোমিটাৰ্ছ আৱে ফ্ৰম দেয়াৰ আংকলছ হোম সিহঁতৰ খুৰাকৰ ঘৰৰ পৰা 30 কিলোমিটাৰমান আঁতৰত আছে ধৰা ৱেন দে ৰিটাৰ্ণ টু গুৱাহাটী যেতিয়া সিহঁতে গুৱাহাটীলৈ ঘূৰি আহিছিল ৰমেন এণ্ড ৰীতা কেৰিড উইথ দেম লটছ অফ প্ৰিচিয়াছ মেমৰিজ অফ দেয়াৰ ভিজিট টু শিৱসাগৰ ৰমেন আৰু ৰীতাই যেতিয়া গুৱাহাটীলৈ ঘূৰি আহিছিল তেতিয়া সিহঁতে শিৱসাগৰ ভ্ৰমণৰ যি বহুমূলীয়া স্মৃতিবোৰ আছিলে সেই বহুতো বহুমূলীয়া স্মৃতিবোৰক লগত লৈ আহিছিল এ ভিজিট টু শিৱসাগৰ এই লেচনটোৰ ব্যাখ্যা ইয়াৰলৈকে আছিল এই লেচনটোৰ এক্টিভিটিবোৰক ইয়াৰ পাছৰ ভিডিঅ'টোত সমাধান কৰি দিম আৰু সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলতে দি দিম তাতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ